আছে আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ ওলাইছোঁ আৰু আসলতে বহুত ব্যস্ততাৰ মাজত ভিডিঅ'বিলাক দিয়া হোৱা নাই আৰু লগতে ভিউজো বহুত কমি গৈছে নাজানো কিয় আৰু আপোনালোকৰ ফেভৰেট টপিক এগেইন মিছো মেখেলা চাদৰ হল এণ্ড শাৰী আজি লৈ আহিছোঁ আৰু বহুত এফৰ্ডেবল ৰেঞ্জৰ ভিতৰতে মই ভিডিঅ'বিলাক লৈ আহোঁ মেখেলা চাদৰ যাতে সকলোৱে ল'ব পাৰে আৰু যেহেতু এতিয়াও বিয়াৰ ছিজন চলিয়ে আছে আপোনালোকে ডেফিনেটলি এইবোৰ ল'ব পাৰিব শাৰী বা মেখেলা চাদৰ বহুত এফৰ্ডেবল ৰেঞ্জৰ ভিতৰত পাব আৰু আই হোপ আপোনালোকে পছন্দ কৰিব আৰু লগতে ভিডিঅ'টো শেষলৈকে চাব এণ্ড উইদাউট এনি ফাৰ্ডাৰ ডিলে লেটছ বিগিন দ্য ভিডিঅ' প্ৰথমতে মই লৈ আহিছোঁ এইযোৰ ৰয়েল ব্লু কালাৰত থকা চেমি পাটৰ মেখেলা চাদৰ আৰু এই ডিজাইনৰ মেখেলা চাদৰযোৰ আপোনালোকে স্ক্ৰীনত চাব পাৰে বহুত বেছি মানে এতিয়া ট্ৰেণ্ডিঙত চলি আছে আৰু এইযোৰ মই মিছোত বহুত এফৰ্ডেবল প্ৰাইজত পাইছোঁ এতিয়া মই ধুনীয়াকৈ আপোনালোকক দূৰৰ পৰা দেখুৱাম যাতে আপোনালোকে ভালকৈ গম পায় সব প্ৰথমতে দেখুৱাবলৈ লৈছোঁ মেখেলাখন একদম ৰয়েল ব্লু কালাৰত আছে দেখাই পাইছে আপোনালোকে আৰু ইয়াৰ লগত ব্লাউজৰ পিচটো এটাচ হৈ আছে চ' মেখেলাখন যিটো তলৰ পাৰিটো আপোনালোকে চাব পাৰে ভালেখিনি মানে ওখ আৰু চ' এনেকুৱাকৈ চিলভাৰত কাম কৰা আছে আৰু ব্লুৰ লগত চিলভাৰ বা গল্ডেন বহুত ভাল লাগে আৰু যেতিয়া মানে পাৰিবোৰ অকণমান ডাঙৰ হয় তেতিয়া মেখেলা চাদৰযোৰ পিন্ধিলে বেছি ভাল দেখে গতিকে এনেকুৱাকৈ থাকিব মেখেলাখন আৰু খুবেই আহল বহল হয় আপোনালোকে ধুনীয়াকৈ বহুত পিন্ধিব পাৰিব আৰু কাপোৰৰ কোৱালিটি যদি মই কওঁ প্ৰাইচ হিচাপে কাপোৰৰ কোৱালিটি খুব ধুনীয়া হয় আৰু বহুত পাতল নহয় আপোনালোকে ধুনীয়াকৈ ৱেৰ কৰিব পাৰিব আৰু ইয়াৰে লগতে আছে ব্লাউজৰ পিচটো চ' ব্লাউজৰ পিচটো দিয়া আছে ভালেখিনি আৰু লগতে ব্লাউজৰ যোনটো স্লিভৰ ডিজাইনটো ভালেখিনি এইখিনিমান দিয়া আছে মেখেলাখনৰ নিচিনাকৈ ডিজাইনটো চিলভাৰত ৱৰ্ক কৰা চ' গাইজ মোৰ এইযোৰ খুবেই ভাল লাগিছে আৰু এইটোতো ব্লু কালাৰ আৰু ইয়াতে মেৰুন কালাৰৰ আপোনালোকে পাই যাব মই ব্লুটো ল'লোঁ বাৰু কাৰণ মেৰুন কালাৰৰ মোৰ মেখেলা চাদৰ আছে চ' খুব ধুনীয়া লাগিছে মেখেলাখন ইয়াৰে পিছত আছে চাদৰখন আৰু চাদৰখনৰ সকলোতকৈ ভাল লগা পাৰ্টটো হ'ল ইয়াতে ছাইড পাৰিবিলাক এটাচ হৈ আছে এনেকুৱাকৈ চ' আপোনালোকে এক্সট্ৰাকৈ ষ্টাইচ কৰিব নালাগিব আৰু ডিজাইনটো আপোনালোকে চাব পাৰে এনেকুৱাকৈ আছে খুব ধুনীয়া লাগে এইটো আৰু ফটো চটো উঠিলে বাৰু বহুত বেছি আৰু ডিপ লাগিব কালাৰটো এনেওতো বাৰু ডিপে একদম ৰয়েল ডিপ ব্লু চ' খুব ধুনীয়া হয় আৰু চাদৰখনো ঠিকে আছে আহল বহল একদম আৰু আচলতে মই এনেকুৱা চিম্পল চাদৰবোৰ বেছি ভাল পাওঁ অকল মানে ছাইড পাৰিটো থাকিলে বেছি ভাল দেখোঁ আৰু চ' অভাৰঅল মেখেলা চাদৰযোৰ কোৱালিটি মেটেৰিয়েল গোটেইখিনি ধুনীয়া আৰু আপোনালোকে যদি ল'ব বিচাৰে দেন ডেফিনেটলি এইযোৰ পাৰচেছ কৰিব পাৰিব খুবেই এফৰ্ডেবল হয় আৰু লগতে কাপোৰযোৰো খুব ভাল আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব ইয়াৰ পিছত মই দেখাবলৈ লৈছোঁ এইযোৰ অৰেঞ্জ কালাৰত মই পদ্মিনী পিয়ৰ পদ্মিনী কটনৰ মানে মেখেলা চাদৰ লৈছিলোঁ এমাহমানৰ ওপৰত হ'ল এইযোৰ লোৱা ভিডিঅ' বনোৱা নাছিলোঁ খুবেই কাপোৰটো একদম মানে কটনৰ একদম চাগে একদম পিয়ৰ কটন নহ'লেও কাপোৰটো বহুত হেভি আৰু ইয়াৰে প্ৰাইচবিলাক মই ওপৰত দি দিম আপোনালোকে চাব পাৰিব চ' ইয়াতে মেখেলা চাদৰ ব্লাউজ তিনিওটা এটাচ হৈ আছে চ' প্ৰথমতে মই চাদৰখন দেখুৱাবলৈ লৈছোঁ আৰু চাদৰখন ইয়াতে ছাইড পাৰিবোৰ লগাব লাগিব সেনেকৈ দিয়া আছে ছটাকৈ ছাইড পাৰি চ' চাদৰখনত আপোনালোকে ডিজাইনবিলাক চাব পাৰে এনেকুৱাকৈ আছে ইয়াতে পাৰ্পল গ্ৰীণৰ কাম কৰা আছে ধুনীয়াকৈ ফুলবিলাক বুটা বচা ফুল এনেকুৱাকৈ দিয়া আছে চাদৰখনত গোটেই মানে চাদৰখনতে আপোনালোকে এনেকৈ পাই যাব আৰু চ' চাদৰখন এনেকুৱাকৈ থাকিব আৰু ইয়াতে যেতিয়া আমি ছাইড পাৰিবোৰ লগাম তেতিয়াতো বেছি ভাল দেখিব চ' পাৰ্পল কালাৰটো থকাৰ বাবে আৰু গ্ৰীণটো থকাৰ বাবে অকণমান বেছি কাপোৰযোৰ এনহেঞ্চ হৈছে আৰু বেছি মানে ভাল লাগিছে আৰু চ' এনেকুৱাকৈ আৰু চাদৰখন থাকিব ইয়াৰে পিছত আছে মেখেলাখন আৰু মেখেলাখনতে ছেইম ওপৰলৈকে আপোনালোকে ফুল পাব এনেকুৱা ডিজাইনটো ছেইম ডিজাইনৰে চ' এনেকুৱাকৈ থাকিব আৰু কিবা ডাঙৰ ডাঙৰ চাৰিটাকৈ এনেকুৱাকৈ ফুল আছে আৰু এইযোৰো খুব আহল বহল হয় ধুনীয়াকৈ আপোনালোকে পিন্ধিব পাৰিব ছামাৰ ছিজনতে পিন্ধিব পাৰিব যিহেতু কটনৰ মেটেৰিয়েলৰ হয় চ' আপোনালোকে পিন্ধি বহুত কমফৰ্টেবল পাব চ' আহল বহলো হয় ধুনীয়াকৈ আপোনালোকে অকণমান মানে
শকত হ'লেও পিন্ধিব পাৰিব আৰু ইয়াৰে পিছত ব্লাউজৰ কাপোৰখিনিও ভালেখিনি দিয়া আছে ইয়াত আগৰ মেখেলা চাদৰৰ জোৰতকৈ এই জোৰত বেছিকৈ মানে কাপোৰ ব্লাউজৰ দিয়া আছে এইখিনিৰ পৰা পাব আপোনালোকে আৰু ইয়াৰে স্লিভৰ ডিজাইনটো অকল এনেকুৱাকৈ পাব আৰু চ' এনেকুৱা আৰু মই এইযোৰ মানে ফাৰ্ষ্ট টাইম লৈ চাইছিলোঁ পদ্মিনী কটনৰ কাপোৰযোৰ মিছ'ৰ পৰা কেনেকুৱা আহে আৰু এইবোৰ আচলতে দোকানৰ পৰা ল'লে চাগে অকণমান 1200মান লৈ যাব বা 1000ৰ ওপৰততো ল'বই গতিকে মিছ'ত মই অকণমান ভাবোঁ যে অকণমান এফৰ্ডেবলত পাইছোঁ আৰু এফৰ্ডেবল প্ৰাইজত চ' এইযোৰো খুব ধুনীয়া হয় আৰু চাগে এনেকুৱা ডিজাইনৰ ভালেকেইটা কালাৰ আছে মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চেক আউট কৰি চাব পাৰিব পিছত দেখুৱাবলৈ লৈছোঁ এখন ব্লেক কালাৰৰ শাৰী উইথ চিলভাৰ ছিকুৱেঞ্চ কাৰণ মোৰ ব্লেক কালাৰৰ শাৰী আছে গল্ডেনত থকা কিন্তু চিলভাৰত থকা নাছিলে চ' এইখন মই লৈছোঁ আৰু এইখন মানে বহুত আগতেই আহিছে এইখনো মই মানে এইবোৰ আনবক্সিং কৰাই নাছিল আজি খুলিলোঁ চ' এইখন একদম চিম্পল হয় শাৰীখন ইয়াত একো ধৰণৰ এনেকুৱা নাপাব তাত বহুত ভাল লাগে এনেকুৱা শাৰীবিলাক পিন্ধি পাৰ্টি ৱেৰৰ বিশেষকৈ পাৰ্টি থাকিলে বিয়া চিয়াটো পিন্ধি যাব পাৰে ধুনীয়াকৈ বা ফেয়াৰৱেলত এনেকুৱাত পিন্ধি যাব পাৰিব চ' ইয়াৰে যোনটো চাদৰৰ আঁচলটো এইখিনিলৈকে থাকিব এগেইন চিলভাৰৰ ৱৰ্ক কৰা এনেকুৱাকৈ পাব আঁচলটো আৰু লগতে চাইড পাৰিবিলাক এনেকুৱাকৈ ডিজাইনত থাকিব আৰু চ' কাপোৰৰ ইয়াতে কোৱালিটিটো খুব ভাল হয় মানে একদম পাতল নহয় যে কিছুমান এনেকুৱা মানে শাৰী থাকে যে মানে পিন্ধিলেও বহুত পাতল ব্লাউজটোও মানে দেখুৱাব পোৱা যায় চ' তেনেকুৱা নহয় একদম ভাল হয় কোৱালিটিটো আৰু ইয়াৰে শাৰীখনৰ টোটেল লেন্থটোও বহুত ভালেখিনি দিয়া আছে আচলতে আৰু মোৰ নিচিনা অকণমান যোনে মানে স্মল চাইজৰ কাপোৰ পিন্ধে তেওঁলোকৰ বাবে এইবিলাক শাৰী অকণমান দীঘলে হৈ যায় পিন্ধিবলৈ অকণমান চ' ভালেখিনি ইয়াতে কাপোৰ দিয়া আছে শাৰী বাট ইয়াতে আপোনালোকে কিন্তু ব্লাউজৰ কাৰণে এক্সট্ৰা নাপাব কাপোৰ ইয়াতে আপোনালোকে ব্লাউজটো বেলেগকৈ পিন্ধিব লাগিব ব্লেক বা চিলভাৰ কালাৰত পিন্ধিলে ভাল লাগিব চ' এইখন এনেকুৱা আৰু শাৰীখন বাট কোৱালিটি ৱাইজ প্ৰাইচ ৱাইজ খুব ধুনীয়া হয় আপোনালোকে যদি ল'ব বিচাৰে কোনোবাই ল'ব পাৰে আৰু এনেও ব্লেক কালাৰটো চবেই ভালেই পায় আজিকালি ব্লেক কালাৰটো অল টাইম ফেভৰেট চ' যদি বিচাৰে এইটো ল'ব পাৰিব ইয়াৰে পিছত আকৌ এখন মই এনেকুৱা শাৰী লৈছোঁ জাষ্ট কালাৰটো বেলেগ ব্লু কালাৰত এইখিনি কাৰণ ব্লু কালাৰত মোৰ শাৰী নাছিলে সেইবাবে লৈছোঁ এইখন অ'কে চ' ইয়াৰে যোনটো মেটেৰিয়েল হয় এইটো অকণমান সেইখনৰ কম্পেয়াৰত এইখন ছফ্ট মেটেৰিয়েলৰ হয় শাৰীখন চ' এইখনো একদম চিম্পল শাৰী ইয়াত বেলেগ একো ডিজাইন বা প্ৰিণ্ট একো নাপাব অকল সেইখনৰ দৰেই ইয়াতে তেনেকুৱাকৈ বৰ্ডাৰ দিয়া থাকিব এনেকুৱাকৈ আৰু লগতে চাদৰখনো চেম তেনেকুৱাই এনেকুৱাকৈ থাকিব আৰু ইয়াৰ লগতো আপোনালোকে ব্লাউজৰ পিচ নাপাব কাৰণ ইয়াত তেনেকুৱাকৈ এটা ব্লাউজৰ পিচ নায়েই চ' যদি কোনোবা মোৰ নিচিনা মানে অকণমান স্মল চাইজৰ কাপোৰ পিন্ধে তেওঁলোকৰ বাবে এইবোৰ শাৰী এনেও মানে অকণমান দীঘল হয় তেওঁলোকে যদি বিচাৰে ইয়াতে অকণমান কাপোৰ মানে কাটি পেলাই এটা ব্লাউজ ধুনীয়াকৈ ইয়াৰ পৰা বনাব পাৰিব আৰু চ' ৰয়েল ব্লু কালাৰৰ শাৰীখন চিলভাৰ ছিকুৱেঞ্চ থকা খুব ধুনীয়া আৰু এনহেঞ্চ কৰে এইবিলাক মানে ছিংগল কালাৰবোৰ মোৰ বেছি ভাল লাগে ব্লু ব্লেক কফি কালাৰ এইবোৰ আৰু যিবিলাক ছিংগল কালাৰ বহুত ভাল লাগে আৰু এনেকুৱা চিম্পল কাপোৰবোৰ পিন্ধিলে আচলতে বেছিহে মই ভাবোঁ অকণমান মানে নিজকে এনহেঞ্চ কৰি তোলে আৰু ধুনীয়াকৈ আপোনালোকে এইবোৰো ফেয়াৰৱেল বিয়া যিকোনো পাৰ্টিত পিন্ধিব পাৰিব চ' এইখিনিয়ে আছিলে আজি বহুত ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ এইখিনি দেখালোঁ চ' ফ্ৰেণ্ডছ আপোনালোকে এইবোৰ গোটেইকেইযোৰ এভেইলেবল আছে মিছ'ত আপোনালোকে ল'ব পাৰিব ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংকবোৰ দি দিম বা কোডবোৰ দি দিম আপোনালোকে ধুনীয়াকৈ চেক আউট কৰি চাব পাৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট এটা কৰিব আৰু লগতে আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম চ' টিল দেন বাই বাই এণ্ড টেক কেয়াৰ